হে দোস্ত, ৱেলকাম টু কামাল জেডিয়া ব্লগ। সব ৰাইজক নমস্কাৰ আৰু ৱেলকাম জনালো। আশাবাদী আপোনালোকৰ, আৰু আশা কৰো আপোনালোকে ভালে আছে। মই ভাল। তো বলক ভিডিঅ'টো তো আপোনালোকে প্লিজ যদি ভিডিঅ'টো চাই আছে ফুল চাব, আৰু কিছুমান কথা বুজি পাব। আপোনালোকক যদি মই বুজাব, মই যিমান পাৰোঁ মই বুজাব চেষ্টা কৰিম আপোনালোকক। তো ভিডিঅ'টো আপোনালোকে ফুল চাব, ৰিকুৱেষ্ট। আৰু এই ভিডিঅ'টো চালে আপোনালোকে হেল্প কৰিব পাৰিব বিনামূলীয়া। তো মই ইমান সময় নলয়, আপোনালোকৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো ললো, প্ৰথমতে এই ল'ৰাটোক চাওক। পাগল কিচ্ছু হইতে না, ও যে কিচ্ছু হইতে না, শেষ হয়ে দিব পুরাই। আরে দেখতে লাগবে না, হাত দিলে আপোনালোকে ভিডিঅ'টো চালে। এইটো মই 5 মাহ আগত ল'ৰাটোক লৈ গৈছো। এই ল'ৰাটোৰ কাহিনী অকমান কৈ আছো। ল'ৰাটো 5 মাহ আগত এদিন আগত তাৰ বিয়া হৈছিলে। তাৰ পিছদিনা এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট কি, ঘৰত হেৰি চুলি এনেকুৱা কৰি আছিলে, আৰু গ্লাছটো পৰি হাতটো কাটিছে। এই এনেকুৱা হাতটো কাটিছে, আপোনালোকে হাতটো চালে কাটি গৈছে। তো এনেকুৱা 5 মাহ মান আজিলৈকে 5 মাহ মান হলে। মই সদায় থবলৈ যাওঁ পূজা ষ্টেচন। তো আজি মই ৰাতিপুৱা ওলাইছো, মোৰ মাও গৈছে তাৰ লগত, যে ময়ে যাম। মই বলক, ভাল কথা, মা যাব, মই থবলৈ গৈছো। তো ল'ৰাটোক মই কলো, তই যে 5 মাহৰ পৰা যে আপ এণ্ড ডাউন কৰ, তোৰ হাতত পইচা মই আজি সুধিছো যে 5 মাহ মান যে তই আপ এণ্ড ডাউন কৰিছ, তই পইচাটো তই ক'ৰ পৰা পালি? সি ক'লে, দাদা মই GMCত গৈছিলো প্ৰথমতে। তো মোক চাৰ্টিফিকেট দিছিলে ডক্টৰে, আৰু কৈছিলে যে তহঁত ডক্টৰে যে তাক সুধিছে, এই ল'ৰাটোক সুধিছে, ল'ৰাটোৰ নাম হৈছে মলিকুল। কৈছে যে মলিকুল, তোমাৰ তুমি যে সদায় অহা যোৱা কৰা, দুখীয়া মানুহ, পইচাটো ইমান ক'ত? এনে আহো আৰু পইচা কৰি লৈ আহো, মানুহে দিয়ে আৰু হেল্পো কৰে মানুহে। আজিকালি হেল্পিংটো বহুত ওলাই গৈছে, হেল্পো কৰে। তো ভাল কথা, যি হেল্প কৰিছে তাক চলাম জনালো। তো মোক কৈছে যে দাদা আজি এটা আপুনিও ভিডিঅ' বনাওক। তো ডক্টৰে কি ক'লে? ডক্টৰে ক'লে যে তই সদায় আপ এণ্ড ডাউন কৰ কেনেকৈ? তোমাক এটা চাৰ্টিফিকেট দিছিলোঁ, এই চাৰ্টিফিকেটে তুমি হোজাইৰ পৰা গুৱাহাটী আহিব পাৰে। ক'লো কেনেকুৱা ছাৰ, অকণমান আমাক কওক। তো ক'লে ট্ৰেইন আছে, যাব পাৰে ফ্ৰী। আগে আৰু পিছত দুটা ডাব্বা থাকে, বিকলংগ ডাব্বা। এইটো ডাব্বাতে আপুনি খালি পেচেণ্ট যাব পাৰে, বেলেগ মানুহ যাব নোৱাৰে। খালি পেচেণ্ট, যাতে হাত নাই, পাও নাই, বা কিবা ডাঙৰ এক্সিডেণ্ট হৈছে যাব পাৰে। আশা কৰোঁ। তো প্লিজ আপোনালোকক মই বুজাব চেষ্টা কৰি আছোঁ, টাইম মই বেছি নলওঁ আপোনালোকক। তো এইটো ডাব্বাৰে আপোনালোকে যাব পাৰে। প্ৰথমতে আপোনাৰ ক্লিপটো চাই লওক। এনেধৰণৰ ট্ৰেইনৰ ডাব্বাটো থাকিব, যে যেফালে আপোনালোকে এণ্ট্ৰি হ'ব, এইটো এণ্ট্ৰি হোৱাৰ ওপৰত এনেধৰণৰ থাকিব। আপোনালোকে চালে, তো সি এনেকুৱা ডাব্বাৰে সদায় অহা যোৱা কৰে, আগে পিছো আছিলে। তো সি এনেকুৱা যায়। ডক্টৰে কৈছিলে, ডক্টৰে কোৱাৰ পিছত সি আজি 1 মাহ পিছত ডক্টৰে সুধিছিলে তাক, যে কৈছে তুমি কেনেকুৱা অহা যোৱা কৰা? তো সি ক'লে, মইতো ক'লো আপোনালোকক মই ক'লো, তো এনেকুৱা আপ এণ্ড ডাউন কৰে। আজি মই ভিডিঅ'টো বনোৱা সি মোক কৈছে যে দাদা আপুনি ভিডিঅ'টো বনাওক। বোলে কিয়? বোলে 70% মানুহে নাযায়, 30% মানুহে জানে। তো আপোনালোকে যদি হেল্প বিচাৰে বা এনেধৰণৰ মানুহ চাওক, এটা কথা কৈ আছো, এটা গাড়ী যদি আপোনাৰ হোজাইৰ পৰা গুৱাহাটী লৈ যায় 5,000 লাগে আপ এণ্ড ডাউন। কিন্তু এইটো ট্ৰেইনৰে আপোনালোকে গ'লে 1 টকা নালাগে, বিনামূলীয়াতে আপোনালোকে যাব পাৰে। আৰু এই চাৰ্টিফিকেটটো চাই লওক, এনেকুৱা ধৰণৰ চাৰ্টিফিকেট থাকিব, ডক্টৰে দিব GMC। চাওক, তো এইটো চালে আপোনালোকে চাৰ্টিফিকেটটো। মই বুজাব চেষ্টা কৰি আছো, যাতে আপোনালোকে চবক ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে এনেধৰণৰ চব মানুহে পায়, আৰু এনেকুৱা পাই যাতে হেল্প কৰে মানুহৰ। ল'ৰাটোক মই হেল্প কৰিছো, মই প্ৰথমেও গৈছো, কিন্তু ক'ব নালাগিছিলে। মই কৈছো, এইটো প্লিজ মাইণ্ড নকৰিব আপোনালোকে। তো
আপোনালোকে যদি এনেকুৱা যদি নাজানে বা আপোনালোকে যদি কিছুমান মানুহে জানে তেনেহ'লে আপোনালোকে মানুহক ক'ব। তো সিহঁতে মানে যাব পাৰিব, আৰামত যাব পাৰিব ট্ৰেইনত, কোনো অসুবিধা নাই। হোজাইৰ পৰা গুৱাহাটীলৈকে বা যিকোনো আপোনালোকে মানুহে চাই আছে য'ত পৰা ষ্টেচন আছে তাত পৰা আপোনাৰ ট্ৰেইনত আগৰ পিছত মানে বিকলাংগ মানে ট্ৰেইনত দুটা ডাব্বা আছে, আগে আৰু পিছত যাব পাৰিব। মানে যিকোনো ট্ৰেইনত আছে মানে দুটা ডাব্বা। তো আজি মানে মই বুজি পালোঁ, মই নাজানো আগত যে এনেকুৱা হৈছে ঘটনাটো, যে এনেকুৱা আছে ট্ৰেইনটো। তো ৰেলৱে ডিপাৰ্টমেণ্ট চালাম আৰু নমস্কাৰ জনালোঁ। সৰু ভাইটিৰ যদি এটা দুটা কথা উল্টা পাল্টা হয় তো ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, যাতে মই পাম। আৰু কিছুমান মানুহে যদি ভিডিঅ' যদি আপোনালোকে যদি দিয়ে বা চবে দিয়ে, কিছুমান নহয় মানে চবে যদি দিয়ে তেনেহ'লে চবে পাব। আৰু আজিকালি বহুত আছে, এনেধৰণৰ মানুহ বহুত আছে, ভাই হেল্প কৰক, মই হেল্প কৰোঁ প্লিজ। আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ সৰু ভাইটি। জয় আই অসম।